Hi friends, মই লোহিত মই ইউটিউব চেনেল নিচা এণ্ড গাৰ্ডেনিং লৈ আপোনাক স্বাগতম জনাইছোঁ। চাইছে এইবিলাক হৈছে মোৰ ডেণ্ড্ৰবিয়াম ফিম্ব্ৰিয়াটাম। এইবিলাক মই একেবাৰে সৰু সৰু পুলি লগাইছোঁ ইয়াত। এটাত মই দুটা লগাইছোঁ। লগতে মই ইয়াত কিছুমান কিহৈ দিছোঁ, ইয়াৰ ডেণ্ড্ৰবিয়ামৰ কিছুমান একেবাৰে পুৰণি ডাল টুকুৰা কৰি দিছোঁ ইয়াত। সেইবিলাকৰ ওপৰত নতুন হ'ব পাৰে মানে হ'ব বুলি আশা ৰাখিছোঁ মই। এতিয়া কেতিয়া হয় নহয় নাজানো। এইবিলাক চাওক, ইয়াত মই প্ৰথম দিছোঁ ইটাৰ টুকুৰা একেবাৰে তলিত ফুটাটোত। তাৰপিছত মই ইয়াত দিছোঁ আৰু চাওক, যেতিয়া আপুনি এনেকুৱা টাব ল'ব তেতিয়া আপুনি এনেকৈ ফুটা কৰি দিব। এইবিলাক চাৰিওপিনে ফুটা কৰি দিব এনেকৈ। তাৰপিছত মই ইয়াত এঙাৰ যেতিয়া পটিং মিক্সটো বনাইছোঁ, মই যেতিয়া প্ৰথম দিছিলোঁ ভালকৈ শুনিব, প্ৰথম দিছিলোঁ মই ইয়াত ইটাৰ টুকুৰা ইমানখিনি দীঘল। তাৰপিছত মই দীঘল বা ইমানখিনি বহল, ইমানখিনি ডাঙৰ। তাৰপিছত মই দিছোঁ ইয়াত তাৰপৰা দিছোঁ মই এঙাৰ। তাৰপিছত মই যেতিয়া পটিং মিক্সটো বনাইছোঁ, এইবিলাক চাব, ইয়াত মই এঙাৰ, নাৰিকলৰ বাকলি, গছৰ ছাল, তাৰপিছত এইবিলাক শেলৈ বা মছ বা এলগি, গ্ৰীণ এলগি। তাৰপিছত মই ইয়াত দিছোঁ আৰু ইটাৰ টুকুৰা, এঙাৰ, সেইকেইটাই দিছোঁ। তাৰপিছত দি মিক্স কৰি মই সেইবিলাক তেনেকৈ বহাই দিছোঁ। সেইবিলাক মই ইয়াতে জাৰ্মিনেট কৰা নাই, মই যোৱাকালি মই সেইবিলাক ৰুইছোঁ। এইবিলাক বেলেগ কিহৰ পৰা কাটি চাওঁ, মই দেখুৱাইছোঁ আপোনাক কেনেকৈ আছিল। ঠিক এনেকৈ আছিল। ইয়াৰ পৰা মই কিছুমান ভাঙি লৈছোঁ আৰু কিছুমান মই ইমানখিনি কাটিছোঁ, কাটি কিনে ৰুই দিছোঁ। ঠিক তেনেকৈ কৰিছোঁ। আপোনালোকে যদি কৰিব বিচাৰে তেনেকৈ কৰিব পাৰে। সৰু সৰু টাব লওক, আৰু যদি টাব নাথাকে তেতিয়া আপুনি এনেকুৱা প্লাষ্টিকৰ এনেকুৱা বটল কাটি এনেকৈ বনাই ল'ব পাৰে। এইটোৱে বেষ্ট হয়, যিহেতু আপোনালোকৰ ঘৰত থাকে এইবিলাক প্লাষ্টিকৰ বটলবিলাক। এনেকৈ কৰক। মই বহুতকেইটা বনাইছোঁ এনেকৈ, আৰু আছে এইবিলাক চাওক, এইবিলাক মই বহুতকেইটা বনাইছোঁ। এনেকৈ আপোনালোকে বনাব পাৰে, বা এনেকুৱা টাব আনি আপোনালোকে এনেকৈ ফুটা কৰি ল'ব পাৰে, ফুটা কৰি বনাই দিব পাৰে। এনেকৈ কৰক, আপোনালোকেও ধুনীয়া হ'ব। আৰু আপোনালোকে যদি আৰু এটা মই আপোনাক দেখুৱাইছোঁ, চাওক, এইটো মই ভাঙি ৰাখিছোঁ ইয়াত। মই নিজে ভাঙি দিছোঁ এইবিলাক, কাৰণ মই ভাঙি ৰখাৰ কাৰণ হৈছে মই 2 দিনমান আগতে ইয়াত ভাঙিছোঁ ইয়াত। এইটো যেতিয়া মই ভাঙি ৰাখিছোঁ তেতিয়া কি হ'ব, ইয়াত অতি সোনকালে ইয়াৰ পৰা নতুন কিছুমান কেকিজ ওলাব বা নতুন কিছুমান পোখা ওলাব। সেইবিলাকে মই আৰু কাটি আৰু নতুন বনাব পাৰিম। মোটামুটি মই এই বছৰত কমচে কম 50 বা 50তকৈ মই অধিক কি কৰিব পাৰিম, পুলি বনাব পাৰিম ইয়াৰ পৰা। আপোনালোকৰ ইচ্ছা কৰিলে এনেকৈ বনাব পাৰে। আৰু ইয়াত মই পানী, যিহেতু মই বৰষুণৰ পানী ৰাখিছোঁ এতিয়া, যিহেতু এইবিলাক লোকেল হয়, সেইবিলাক ইমান যত্ন নকৰিলেও চলে। মই বৰষুণৰ পানী এনেই ৰাখি দিছোঁ। ওপৰত গ্ৰেনেড আছে কিন্তু পানী পায়। আৰু এতিয়া মই এই বৰষুণ নিদিলে মই ইয়াত প্ৰথম ফাঞ্জিচাইড দিম ইয়াৰ গুৰিত, চাফ। তাৰপিছত মই 2 দিন পিছত ইয়াত মই ফাৰ্টিলাইজাৰ ইউজ কৰিম, যেনে NPK আছে, মই NPK ইউজ কৰিম। অৰ্কিড বোন আছে, অৰ্কিড বোন মই নতুনকৈ লৈছোঁ। এনে অৰ্কিড বোন নাথাকে, মই আগতে NPK 19 লৈছোঁ। এতিয়া অৰ্কিড বোন আছে, মই যিটো গ্ৰ'ৱাৰ আছে সেইটো ল'ম, যেনে NPK 25 10 15 সেইটো ব্যৱহাৰ কৰিম। যিহেতু NPK 25 10 15টোত নাইট্ৰজেনৰ পৰিমাণ বেছি আছে, আৰু নাইট্ৰজেনে সিহঁতৰ গ্ৰ'থ বা বৃদ্ধিত সহায় কৰে। আপোনালোকে যেতিয়া বৃদ্ধি কৰিব বা যেতিয়া ইহঁতৰ গ্ৰ'থ হোৱা বিচাৰিব, তেতিয়া আপোনালোকে ইয়াত নাইট্ৰজেনৰ পৰিমাণ বেছি থকা NPK দিব। তেতিয়া আৰু গ্ৰ'থ ভাল হ'ব বা স্বাস্থ্য ভাল হ'ব ইহঁতৰ, বা হেল্ডি হ'ব বা সোনকালে ডাঙৰ হ'ব। গতিকে এইখিনিয়ে। যদি ভিডিঅ'টো ভাল পায় তেনেহ'লে লাইক কৰক, শ্বেয়াৰ কৰক, ছাবস্ক্ৰাইব কৰক, লগতে বেল আইকনটো দবাই দিয়ক।